Kardom donatum putot welcome back lo lindong richo channel lo. Ilitum la bangso alam marjan long mangke Litsong Rongphar alang li Ahok pet alam kacethan mate tribal alam kethang la bangso aputhak la ilitum langdonang la pen ilitum arjutuna donatum. Ante a video le pangcheng phet lo na. এটা সময় ট্রাইবেল বুলি ঘিন কৰিছিলে এটা সময় ট্রাইবেল বুলি ঠাট্টা ট্রাইবেল বুলি বিভাজন দপদপনি আমি হেতু দেখিছো গুটেই বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী ভাষা সংস্কৃতি হৈ পেলাহে অসমখন হৈছে কিন্তু এটা নাগালেণ্ডত আমি যাওঁ তাত নাগালেণ্ডত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী আছে তাত আমি সকলোকে কিন্তু আমি নাগামিজ বুলি জানো হয় কিন্তু কাৰ্বি যেতিয়া অসমৰ কথা আহে এটা বড়ো ডিমাচা কাৰ্বি ৰাভা দিউৰী সকল নিজক অসমীয়া বুলি নিজক স্বীকৃতি কিয় দিব বিচাৰে অসম এজন অসমীয়া হিচাপে নিজক এই সন্মান বা অসমীয়া হিচাপে সেই নিজৰ সেই কি কয় ইন্ট্ৰডাকচনটো কিয় দিব নিবিচাৰে কৰবাত নিজৰ মাজত বহুত এটা ডাঙৰ এটা ভুল হৈ আছে কাৰ্বিসকলৰ কিনো স্বাৰ্থ হ'ব পাৰে যে আমি কাৰ্বিসকলে আমি নিজৰ তেজ বোৱাইছো নিস্বাৰ্থভাৱে যে অসমখনক বৰ অসম গঢ়ি তোলাৰ কাৰণে আমি তেজ বোৱাইছো আমি প্ৰাণ আহুতি দিছো আজিলৈকে সেই 855 জন শ্বহীদৰ ভিতৰত যে অসমৰ বহুতো জ্যেষ্ঠ নেতা বুলি কয় যে অসম আন্দোলন 855 জন মানে অসমীয়াৰ আবেগ যিটো আমি দেখো কিন্তু সেই 855 জনৰ ভিতৰত যে কাৰ্বিসকলে আছে ডিমাচা সকলে আছে বড়োসকলে আছে আজি কোন ব্যক্তিয়ে কোন জ্যেষ্ঠ নেতাই কোন বুদ্ধিজীৱীয়ে আজি স্বীকৃতি দিছে 10 ডিসেম্বৰ যেতিয়া শহীদ দিৱস হয় সেই শহীদ দিৱস চাওক আপোনালোকে আজিলৈকে সেই শহীদ দিৱসত কোনো এটা জনগোষ্ঠীয় বড়ো বোলে ডিমাচা বোলে তিৱা বোলে কাৰ্বি সকল বোলে তাত মাতি পেলাই নিজৰ পৰম্পৰাগত কিছুমান যে তাত নীতি নিয়ম কৰিব দিছে তাত নিমন্ত্ৰণ দিছে আজিলৈকে আহিটো আমি নেদেখো হয় এটা যোৱাবাৰ এটা 10 ডিসেম্বৰ শহীদ দিৱস এই শহীদ দিৱসত তাত আসু বা অসমৰ কেইটামান সংগঠন আছে অসমৰ মুখ্যমন্ত্ৰী আছে ইয়াৰ বাহিৰে চাওক কোনো এটা বোলে জনগোষ্ঠীয় লোকসকল ইয়াত আছে তাতে আসলে আমি অসমীয়া হিচাপে কৰবাত বিফল হৈছো তাতে অসমীয়া হিচাপে বিফল হৈছো সব এই জাতি আমি যিটো উদাহৰণ ৰাজনীতিৰ ভাষণত হলো যে পাহাৰ ভয়াম বিভিন্ন জনজাতিৰে অসমখন সেই অসমখনক এই জনজাতীয় লোকসকলৰ হৈ তেওঁলোকে কি স্বীকৃতি দিছে হয় কিছুদিন ধৰি এজন নেতাই ছাত্ৰ সংগঠনৰ এজন নেতাই মই নাম নকওঁ তেখেতৰ নাম ছাত্ৰ সংগঠনৰ এজন নেতাই বোলে বিজেপিত যোগদান কৰিছে হয় বিজেপি যোগদান কৰাত বহুতে ঠাট্টা কৰিছে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দেখুৱাইছে বিভিন্ন ধৰণৰ কমেন্ট পাছ কৰিছে কিন্তু আমাৰ আসল প্ৰশ্ন আমাৰ আৰু প্ৰয়োজনীয় প্ৰশ্ন কি হ'ব লাগে আচলতে তেখেত বিজেপি জয়েন কৰিছে বা কৰা নাই বা কোনটো পাৰ্টিত জয়েন কৰিছে কৰা নাই সেইটো আমাৰ প্ৰশ্ন হ'ব লাগে নে জাতিটোক লৈ পেলাই এজন অসমীয়া হিচাপে কোনটো দেশত কি কৈছে সেইটো থাকিব লাগে কাৰণ বিজেপি আজি আছে কালি নাই আজি বিজেপি আছে কালি হয়তো কংগ্ৰেছ হ'ব পাৰে পৰহিলৈ কোন এটা পাৰ্টি এজিপি বা ৰাইজৰ দল বা কোন এটা হ'ব পাৰে আৰু সেইটো নহয় যে নেশ্যনেল পাৰ্টি মানে সকলো বেয়া সেইটো নহয় আৰু ৰিজনেল পাৰ্টি বুলি কোৱাৰ লগে একদম নাই সকলোৱে ভাল একদম ক্লিন চিট সেইটো নহয় আজি এই কাংখিলাংচত অভিনয়ৰ যিটো কাণ্ড এই কাণ্ডৰ কাৰণে সমগ্ৰ জাতিক আজি কৈ দিয়া হৈছে আজি তেনেহ'লে আমি ক'ব পাৰোঁ যে সুমিলা ৰহান্তি নগাঁৱৰ ৰহাত তাত এজন বৰা আছিলে এই ঘৰত বৰা নেকি আছিলে মই পাহৰি গৈছোঁ তাত পঢ়াৰ কাৰণে তাত মানে সেই কি কয় ঘৰৰ মা দেউতাকে তাত মানে কিবা কৰিছিলে তে তাত ৰাস্তাত নহয় চোতালতে তাত কেৰাচিন দি পেলাই তাত জ্বলাই দিয়া হৈছে সেইটো আমি কম নেকি যে আজি গোটেই অসমীয়া ভাষীসকলে বা অসমীয়াসকলে যে আজি আমাৰ কি কয় বেয়া বা অসমীয়া ভাষীসকলে এনেকুৱা বা অসমৰ অসমীয়াসকলে এনেকুৱা আমি সেইটো কম নেকি সেইটোতো কেতিয়াও হ'ব নালাগে আজি যোৰহাটত আজি গোটেই সেই সেই কেইজনমানে আসু কৰ্মীসকল আছে সেই আসু কৰ্মীসকলক যে মাছ মজিয়া দিনৰ ভাগতে গোটেইখিনি হত্যা কৰি পেলাই মাৰি দিছিলে সেইটো কোন কৰিছিলে এইটো সেই মব লিচিংটো কোন আছে তাত গোটেইখিনি অসমীয়া আছিলে আমি সেইটো কম নেকি যে গোটেই অসমীয়াসকলে তেনেকুৱা বুলি উত্তৰ পূৰ্বাঞ্চলত যিমানখিনি ৰাজ্য আছে সেই প্ৰতিটো ৰাজ্যত সকলোৱে নিজৰ ভূমি অধিকাৰ গোটেইখিনি আছে কিন্তু অসমত ভূমি অধিকাৰ নাই যেতিয়ালৈকে অসমত যে ভূমি অধিকাৰ নহয় পৃথককে যেতিয়া ভূমি অধিকাৰ নহয়
খিলঞ্জীয়া জনগোষ্ঠীৰ সেই ভূমি অধিকাৰ যেতিয়ালৈকে যিটো লেণ্ড এক্ট 1886 যিটো লেণ্ড এক্ট সেইটো যেতিয়ালৈকে কিন্তু ৰিভাইজ বা এমেণ্ডমেণ্ট নকৰে নহয় যেতিয়ালৈকে অসমখন কিন্তু সুৰক্ষিত হৈ থাকিব সেইটো কেতিয়া নহয় NRC কৰক ভোটৰ তালিকা তেওঁলোকে গোটেইখিনি চোৱা চিতা নকৰক কিয় আচল মূল কথাটো হৈছে মাটি